वेलकम बैक टू माई चैनल कि खबर आपलोक সকলো ভালে আছে মই বহুত ভালে আছোঁ কিন্তু মনটো অলপ বেয়া হৈ আছে আৰু যেহেতু মোৰটো অলপ মানতে জ্বলিছে আৰু কাটি গৈছে তো তাৰ কাৰণে তথাপিতো মই নাযাওঁ বুলি কৈছিলোঁ কিন্তু ক'লে একো নহয় বোলা গৈ আহোঁ তো এবাৰ দিন যাব ওলালোঁ আৰু এয়া পূৰা একদম ৰেডি হৈ গ'লোঁ তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব স্কিপ নকৰি দেন আৰু ধাবাখন ক'ত আছে ক'ত নাই তো সকলোখিনি জনাই দিম তো এতিয়া যাব ওলাইছোঁ মই গণেশগুৰি গুৱাহাটী এখন বিখ্যাত ধাবা তো ক'ত আছে এতিয়ালৈকে কৈছোঁ অলপ পাছত আৰু এই হোটেলখন যে জাপৰি গোবৰ ফালে হয় মানে এৰিয়াটো তাত পৰে কিন্তু তাত এইফালে য'ত আমি গৈ আছোঁ এতিয়া হ'ল এতিয়া গাহৰি কাটা চকৰ ফালে গৈ আছোঁ মানে কৃষ্ণনগৰ জাপৰিকো ঘূৰিও আপোনালোকে আহিব পাৰে গাহৰি কাটা চকৰ তো আমি যাম আৰু এইফালে গণেশগুৰি হৈ কিনে আৰু বৰ্তমান সেই ধাবাখন আছে গাহৰি কাটা চক আমি যাম এতিয়া গণেশগুৰি হৈ পেলাই যাম আৰু তো ভিডিঅ'টো শেষলৈকে চাই থাকিব তো দেখাই আছোঁ তো ইয়াতে গাড়ী উঠিম আৰু এতিয়া আমি মোৰ ঘৰৰ ওচৰতেই মানে পাব্লিক হেল্থত আৰু কি ধুনীয়া কৰি পাৰ্ক এখন বনাই আছে আৰু কমপ্লিট হোৱা নাই চ' 15 আগষ্ট চাগে কমপ্লিট হ'ব তো আপোনালোকে আহিব পাৰে আপোনালোকৰ প্ৰিয়জনৰ লগত কাৰণ সেইদিনাখন ফ্ৰীতে সোমাব দিব আৰু ফাৰ্ষ্ট ডে হয় তো কোনোবা আহি যাওক আৰু ফ্ৰীতে চাই যাওক এয়া গাইছ মই আহি পাই গ'লোঁ ৰাভা হোটেল এইফালে আছে হাঁহৰ মাংস আৰু এইফালে তৰকাৰী এইফালে আছে ভাত আৰু এইফালে আচাৰ চাটি এক হাতছে মোবাইল এক হাতছে খানা আজি মই এইখন হোটেলত ফাৰ্ষ্ট টাইম আহিছোঁ আপোনালোকো আহিব পাৰে একদম কম দামতেই পূৰা একদম খাই যাব পাৰে 80 টকাতে খাই যাব পাৰে মাংস হাঁহৰ মাংস খায়নে মুৰ্গী মাংস খায়নে ছাগলী মাংস খায়নে গাহৰি খায়নে কি খায় আৰু এইফালে লৈ লৈছোঁ মই পূৰা একদম চিকেন গাহৰি কাটা চকৰ কাষতেই হয় আৰু আপোনালোকো আহিব পাৰে আৰু সঁচাকৈ কৈছোঁ গাইজ খাই কিনে তামাম মজা লাগিছে একদম এইফালে আচাৰ চাটনি আছে আৰু এই হোটেলখন ক'ত আছে তো মই আপোনালোকক অলপ পাছত এয়া খাই কিনে কৈ আছোঁ চিকেন এয়া ৰাভা হোটেলখনৰ মেনুখন চাই লওক ক'ত কেনেকুৱা কিমান দাম তো গাহৰি ভাত পাব 60 টকাত আৰু ব্ৰইলাৰ ভাত পাব 50 টকাত মাছ ভাত পাব 50 টকাত হাঁহ ভাত পাব 100 টকাত ছাগলী ভাত পাব 100 টকাত তলত ফোন নম্বৰ আছে ফোন কৰি অৰ্ডাৰ দিবও পাৰে আৰু নিৰামিষ ভাত হৈছে 30 টকাত তো আপোনালোকে ইয়াত আহিব পাৰে একদম পেট ভৰাই খাই যাব পাৰে তামোল আছে তামোল গাইজ মই ঘৰ পাই গ'লোঁ আৰু এতিয়া আপোনালোকক কৈ আছোঁ মই সেই হোটেলখন ক'ত আছে তো সেই হোটেলখন আছে গাহৰি কাটা চকত গণেশগুৰি হৈ পেলাই গ'লেও আপোনালোকে দেখাই পাব আৰু ওপৰত এনেকুৱা চাইনবৰ্ডত লিখা আছে ৰাভা হোটেল বুলি ট্ৰাইবেল হোটেল হয় সঁচা কৈছোঁ খাই বহুত ভাল লাগিছে আপোনালোকেও যাব পাৰে তালৈ যাব আৰু খুজিব নালাগে এইটো দিয়া সেইটো দিয়া বুলি সিহঁতে নিজে কিমান ধুনীয়া কৰিবলৈ দিবলৈ আহে আৰু সঁচা কৈছোঁ বহুত ভাল লাগে আপোনালোকে বৰ যাই চাব সঁচাকৈ বহুত ভাল লাগে আজি আমিও যাই আহিলোঁ আৰু আজি মই সেইফালে মই যাই থাকোঁ কিন্তু আজি মই ফাৰ্ষ্ট টাইম গ'লোঁ আৰু কাৰণ তেনেকৈ মোক সোমোৱা নাযায় তো সেইকাৰণে আজি গ'লোঁ মই এখেতৰ লগত চ' তেখেতৰো বহুত ভাল লাগিছে আৰু মোৰ বহুত ভাল লাগিলে খাই পেলাই তো আপোনালোকে যাব তো আজিৰ ভিডিঅ'টো ইমান আছিলে যদি মোৰ আজিৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাৰণ যিহেতু মোৰ নতুন চেনেল হয় তো সকলোৱে ছাপোৰ্ট কৰিব তাৰ বাবে আপোনালোকে মোৰ চেনেলটো বহুত বেছি শ্বেয়াৰ কৰি দিয়ক কমেণ্টছ কৰক মৰম দিয়ক
আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি আজি ভিডিঅ' চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো লাভ ইউ অল আজিলৈকে বাই বাই